Hello guys, welcome to my YouTube channel Hoyt Tandani. মই আজি লৈ আহিছো আপোনালোকৰ ওচৰত এটা গুৰুত্বপূৰ্ণ টপিক টপিকটো হ'ল যে মেট্ৰিকত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰীতকৈ তেনেকুৱা ভাল ৰিজাল্ট কৰিব নোৱাৰে জানিবলৈ ভিডিঅ'টো চাই থাকক। You don't know. চাওক আমি জেনেৰেলি দেখা পাওঁ কি যে মেট্ৰিকত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টে ভাল মানে বহুতেই ভাল 70-80% পোৱা ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰীতকৈ তেনেকুৱা মেট্ৰিকৰ নিচিনা ভাল ৰিজাল্ট কৰিব নোৱাৰে। অৰ্থাৎ মেট্ৰিকৰ নিচিনা কিয় ভাল ৰিজাল্ট নহয় হায়াৰ ছেকেণ্ডাৰীত। চ' এইবোৰৰ কাৰণ কি হ'ব পাৰে? চ' মই কেইটামান এনেকুৱা কাৰণ দাঙি ধৰিম যিকেইটা আমি সদায় চকুৰ আগত দেখা পাওঁ। চ' কাৰণ 1 নম্বৰ কাৰণটো হ'ল লাভ এফেক্ট। লাভ এফেক্টটো কি হয়? টিনেজাৰ বয়সত অৰ্থাৎ আপোনাৰ 13ৰ পৰা 19 বছৰ বয়সত লাভ এফেক্টটো পৰে নপৰিলে আপোনাৰ বেমাৰ আছে বুলি কোৱাটো ভুল নহয়, বুজিছে? কিন্তু কি হয় আৰু এইটো আমাৰ মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডাৰী 2টা বছৰত বেছিকৈ পৰা দেখা যায়। গতিকে এইটো এটা বহুত ডাঙৰ সমস্যা, যিয়ে কণ্ট্ৰল কৰিব নোৱাৰিব সি গ'ল আৰু। 2 নম্বৰ কি হ'ল? কোনোবাই যদি আকৌ লাভ পাগলা হৈ ঘূৰি ফুৰি আছে, কোনোবাই টিকটক ষ্টাৰ হ'বলৈ যায় ঘূৰি ফুৰি আছে। টিকটক ষ্টাৰটো এটা কাৰণ হৈ গ'ল। আকৌ কি দেখা যায় যে মেট্ৰিকৰ পিছত মেক্সিমাম ষ্টুডেণ্টে এলকহল এডিক্টেড হৈ যায়। ত' এলকহল এডিক্টেড এটা বহুত ডাঙৰ প্ৰব্লেম। চ' কোনোবাই যদি কি হৈ আছে এলকহল এডিক্টেড হৈ আছে, কোনোবাই আকৌ পাবজি ফ্ৰী ফায়াৰ এডিক্টেড হৈ আছে। পাবজি ফ্ৰী ফায়াৰত পপুলাৰ হ'বলৈ দিনে ৰাতিয়ে কষ্ট কৰি আছে। চ' এইটো এটা ডাঙৰ প্ৰব্লেম। আকৌ কি হয় মেট্ৰিকৰ পিছত বাইক ষ্টাণ্ট কৰা এইটো এডিক্টেড বুলি ক'লেও ভুল নহ'ব। কি হয় জেনেৰেলি আমাৰ মেট্ৰিকৰ পিছত বাইক ষ্টাণ্ট কৰাটো মানে বহুত পপুলাৰ হৈ পৰে। চ' বাইক ষ্টাণ্ট এটা ডাঙৰ প্ৰব্লেম। আকৌ কি দেখা যায় যে কোনোবাই যদি বাইক ষ্টাণ্ট কৰি টাইম স্পেণ্ড কৰি আছে, কোনোবাই আকৌ ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰিবলৈ পোষ্ট মাৰি ঘূৰি আছে। আকৌ এটা প্ৰব্লেম কি যে টিনেজাৰ বয়সত এনেকুৱা এটা ফিলিংছ আহি যায় যে আমাৰ এৰিয়াত ময়ে ডন। চ' এনেকুৱা এটা দাদাগিৰি এটা আহি যায়। চ' দাদাগিৰি দেখাই মানে ঘূৰি ফুৰি টাইমটো স্পেণ্ড হৈ যায় আৰু আমাৰ পঢ়াত টাইমটো কমি যায়। চ' ৰিজাল্ট এনে বেয়া হ'বই। এতিয়া শুনক যে আমাৰ ৰিজাল্টটো ভাল কেনেকৈ কৰিব পাৰি। চ' ভাল কৰিবলৈ হ'লে এটাই কাৰণ আছে, যিটো মানে সদায় আমাৰ কি ভাবিব লাগিব যে আমাৰ এইম কি আৰু আমি কৰি আছোঁ কি। সদায় আমাৰ ক'ত যাব লাগিব সেইটো ভাবিব লাগিব, আৰু কি কৰি আছোঁ এতিয়া সেইটো ভাবিব লাগিব, আৰু মাক দেউতাই কি কৰিব দিছে আৰু আমি কি কৰি আছোঁ এইটো যদি আমি সদায় মাইণ্ডত ছেট কৰি লওঁ, ৰিজাল্টটো আপোনাৰ ভাল হ'বই হ'ব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।